হে গাইজ মানে কি কম মানে আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ নেউলাৰ ভিটা গ্ৰামৰ দুৰ্গা মন্দিৰৰ পেণ্ডেল। তো এইটো চাওক, এইটো মানে দুৰ্গা মন্দিৰত যোৱাৰ প্ৰথমখন গেট। তো আৰু আছে, চবকেইটা আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ব্লগ হল 2 নম্বৰ গেট। এতিয়া আমি দুৰ্গা মন্দিৰৰ ভিতৰত গৈ আছোঁ। তো ব্লগ তো ফাইনেলি 365 দিনৰ আশা আমাৰ দুৰ্গা পূজা আহিয়ে গ'ল। তো ভাল লাগিল এইবাৰ আমাৰ নেউলাৰ ভিটা গ্ৰামৰ দুৰ্গা পূজাৰ পৰিৱৰ্তনটো বহুত হৈছে। তো লাইটিঙৰ ব্যৱস্থাটো বহুত কৰিছে আৰু ভাল কৰিছে আৰু চেংৰা চলিবিলাকে। তো এইখন যি দেখা পাই আছে এইখন হ'ল আমাৰ দুৰ্গা মন্দিৰৰ মেইন গেট। তো এতিয়া আমি মেইন গেটৰ ভিতৰত যাম আৰু মেইন গেটৰ পাৰ হৈয়ে লাইটিঙৰ বাহাদুৰিটো বহুত হৈছে। এইবিলাক যি চব দেখা পাই আছে এইবিলাক মানে চব লাইটিং, চব এইবিলাক চব লাইটিঙে। তো মানে এইটো হ'ল দিনৰ ভিউটো। তো আপোনালোকক মানে মই ৰাতিৰ ভিউটো অকণমান দেখাই আছোঁ। তো চাওক, তো ইয়াতে মানে আই লাভ নেউলাৰ ভিটা লিখি আছে। এই ভাইটিবিলাকে বহুত কষ্ট কৰি লিখি আছে। এইটো চাওক, বনাই আছে আৰু। তো মন্দিৰৰ কাষতে ইয়াতে আপোনালোকে আহি ফটো উঠিব পাৰিব আৰু আহিলে উঠিব। তো মানে আজি আমাৰ নেউলাৰ ভিটা গ্ৰামৰ দুৰ্গা মন্দিৰৰ পূজাৰ প্ৰথমখন দিন আজি। তো সেইকাৰণে আমাৰ গাঁৱৰ এৰিয়াৰ মানুহবিলাকে তো পানী তুলিব গৈ আছে। তো লগতে আৰু মানে বহুত আছে, আমিও গৈ আছোঁ। তো ভালে লাগি আছে, পূজা আহিলে মনটো এনেও ভাল লাগে। আৰু তো এইবাৰতো পৰিৱৰ্তন বহুত হৈছে, আপোনালোকে চাই আছে। তো আৰু আহিব আমাৰ ইয়াতে পূজা চাব, আৰু কি ক'ম সেয়া আৰু। তো মানে এইখন যি দেখা পাইছে এইখন মানে আমাৰ নতুনকৈ কাৰ্যালয় বনাইছে। তো কাৰ্যালয় আছে, সেইটো এটা চাই আছে যে সেইটোও কাৰ্যালয়, সেইটো আপোনালোকক দেখাই আছোঁ পিছত। মানে এইটো আৰক্ষী আৰু আমাৰ ভলেণ্টাৰৰ কাৰণে এইটো কাৰ্যালয় বনাইছে। তো আপোনালোকক আমাৰ মন্দিৰখন অকণমান দেখাই দিওঁ, মূৰ্তিটো মা দুৰ্গাৰ মূৰ্তিটো আপোনালোকক দেখুৱাই আছোঁ। তো এইটো চাওক, মা দুৰ্গা। তো অকণমান মন্দিৰটো আপোনালোকক দেখাই আছোঁ। তো চালে মন্দিৰটো। এতিয়া আপোনালোকক মানে মই পেণ্ডেলটো দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইজ মানে কি ক'ম, এইবাৰ মানে পেণ্ডেলটো বহুত উন্নত ধৰণৰ হৈছে। আগতে মানে ইমান উন্নত কৰা নাছিল। তো চাওক, ইমান ধুনীয়াকৈ পেণ্ডেল কৰিছে ন এইবাৰ। আপোনালোকে যদি আহে নেউলাৰ ভিটা দুৰ্গা পূজাত তে গম পাব কিমান পৰিৱৰ্তন হৈছে। এইবিলাক যে চাই আছে খুঁটাবিলাক চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। মানে বহুত ভাল বনাইছে, বহুত ভাল লাগিছে। সেই লগৰ কেইটাই মাতি আছে ফটো উঠব বোলে। তো সিহঁতৰ লগত মই অলপ ফটো উঠি লওঁ। আমাৰ দুৰ্গা কমিটিৰ এইখন হ'ল মেইন কাৰ্যালয়।
তো এইখন হ'ল আমাৰ শিৱ মন্দিৰ। তো শিৱ মন্দিৰৰ লগত মানে আহঁত গছ এখন আছে। এইটো চাওক ইমান ধুনীয়াকৈ লাইটিং কৰিছে। মানে এইটো গছৰ মানে আমি জন্ম হোৱাৰ আগৰ পৰাই এইখন বিলাক আমি বুজি পাওঁ আৰু তেতিয়াৰ পৰা মানে এই গছখন দেখিয়ে আছোঁ আমি। চাওক ইমান ডাঙৰ। আৰু এইবাৰ মানে অলপ লাইটিং চাইটিং ভালকৈ কৰি দিছে। তো আৰু আপোনালোকক আমাৰ মঞ্চখন দেখাই আছোঁ তো ব্লগ। তো গাইজ এইবাৰ পেণ্ডেলটো একদম বহুত তাৰ মানে আগত কৰি বহুত পৰিৱৰ্তন হৈছে। তো এইবাৰ ফেনো লগাই দিছে আমাৰ পেণ্ডেলত, ফেন চেন পুৰা থাকিব। পেণ্ডেলটো মানে আগত কৰি বহুত ডাঙৰো হৈছে। তো আৰু ৰাস্তাবিলাক যে দেখাই আছে, ৰাস্তাটো পুৰা একদম লাইটিঙৰ বহুত সুবিধা আছে। তো লাইটটো চাওক, মাজত এক লাইটৰ পোষ্ট দি লাইট দি দিছে। তো এইখন হ'ল আমাৰ মঞ্চৰ পেণ্ডেলটো বহুত ধুনীয়া কৰিছে আৰু লাইটিং চাইটিঙৰো ব্যৱস্থা বহুত কৰিছে মঞ্চৰ। তো আৰু চাওক এইবিলাক ফেন লগাই দিছে, তিনিও চাইডে ফেন লগাই দিছে। আৰু সেইখন হ'ল আমাৰ মঞ্চ। মানে মঞ্চটো এতিয়াও সজোৱা নাই ভালকৈ। তো গায়ক চায়ক আহিব, যিদিনাখন ফাংচন হ'ব ফাংচনৰ দিনা ডেক'ৰেশ্যনবিলাক কৰিব মঞ্চৰ। তো বহুত দূৰৰ পৰা গায়ক আহিব, পশ্চিমবংগৰ পৰা গায়ক আহিব। তো ময়ো এটা ছাইডত ক'ৰবাত বহি আৰু ফাংচনটো চাম আৰু। তো গাইজ কি ক'ম, মানে এইবাৰ মানে বহুত উন্নত ধৰণৰ হৈ আছে। তো গাঁৱৰ কিবা এটা উন্নত হ'লে ভাল লাগে আৰু মনটো, যে কিবা এটা পৰিৱৰ্তন হৈছে। তো সেইটো কিন্তু এইবাৰ পৰিৱৰ্তনটো বহুত হৈছে আমাৰ নেউলাৰ ভিটা দুৰ্গা পূজাৰ। তো ভাল লাগিল। তো চেংৰা চুলিবিলাকে এইবাৰ বহুত উন্নত কৰিছে। তো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম আমাৰ এই পূজা কমিটিৰ লগত কোন কোন জড়িত আছে, কোন লোকক দুৰ্গা পূজাৰ আপডেটটো মই দি থাকিম। তো আপোনালোকে ভিডিঅ'কেইটা চাই থাকিব। তো আৰু কি ক'ম, আপোনালোকে ভালে থাকক, সুস্থ থাকক, এইটোৱে কামনা কৰিছোঁ। আৰু নতুন ভিডিঅ'ত নতুন কিবা লৈ আহি আছোঁ। তো আপোনালোকে চাব আৰু অলপ ছাপোৰ্ট কৰি যাব। আপোনালোকে দেখোন ছাপোৰ্ট একো কৰাই নাই, কি কৰিম আৰু। ভিডিঅ' চিডিঅ' বনাই ভাল নালাগে। আপোনালোকে যদি অলপ ছাপোৰ্ট কৰে ভাল লাগে আৰু পূৰা জোচত বনাব পাৰিম। তো সেয়াই আৰু নতুন ভিডিঅ'ত নতুন কিছু লৈ আহি আছোঁ এতিয়া।